শিৱবাৰ বৰি চিহ্ন বুলি ইয়াতে পূজা কৰা হয়। আহক পানীৰ চাউণ্ড শুনো। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰ্থি ব্লগছ। তো আজি আমি গৈ আছিলোঁ ৰুদ্ৰপথ মন্দিৰলৈ। মানে আজি দেওবাৰ আছিলে, তো ভাবিলোঁ এনেই ওলাই যাওঁ। তো সেইকাৰণে মোৰ লগত মহেশ ভোলা, তো আমি তিনিটাই আহি গ'লোঁ এটা স্কুটিত। আৰু এইফালে এতিয়া গৈ আছোঁ আমি ৰুদ্ৰপথ মন্দিৰলৈ। আৰু এই ৰাস্তাটো আপোনাৰ বেচেৰিয়াৰ ৰুদ্ৰপথৰ ফালে গৈছে আৰু এই চাইডত দেখিছে খেতি পথাৰ, আৰু এইটো হৈছে তপনৰ ঘৰ। তো তাক মাতি লৈছোঁ। তো তাক মাতি আৰু আমি গোটেইগাল চাৰিজন আৰু মোক লৈ, তো চাৰিজন আমি গৈ আছোঁ মন্দিৰলৈ। আৰু ইয়াতে ব্ৰহ্মপুত্ৰ নদীৰ কাষতে আছে এয়া ৰুদ্ৰপথ মন্দিৰ। তো আহক ইয়াৰ ওপৰলৈ যাওঁ। হেল্ল' গাইছ, এনেই ফুৰিব আহি পাই গ'লোঁ আমি ৰুদ্ৰপথ মন্দিৰলৈ। এইটো শিৱ মন্দিৰ হয়। চাওক কিমান ধুনীয়াকৈ ৱালত শিৱ পাৰ্বতীৰ চিত্ৰ অংকন কৰি দিছে। আৰু চিৰি পকাই ইমানখিনি চিৰি চাওক, বগাই গুচি আহিলোঁ। বেছি চিৰি নহয় বাৰু, আহি গ'লোঁ আৰু দিয়ক। কিন্তু ইয়াৰ নাজাৰাটো চাওক, ৱাও। এইফালে আছে ব্ৰহ্মপুত্ৰ নদী, আৰু এইফালে এয়া শিৱ মন্দিৰ। চাওক আপোনালোকে কি ধুনীয়া এই সৌন্দৰ্যটো। আৰু এতিয়া হৈছে সেই শিৱ মন্দিৰটো, যিটোৰ কাৰণে আমি আহিছোঁ। তো এই মন্দিৰটোৰ নাম হৈছে ৰুদ্ৰপথ। ইয়াৰে স্থানীয় লোকে কোৱা মতে ভগৱান শিৱৰ বাওভৰিৰ যি চিহ্ন, তো সেই চিহ্নৰ ওপৰতে এই নামটো দিয়া হৈছে ৰুদ্ৰপথ বুলি। তো ৰুদ্ৰপথ যি নামটো, তো নামটো এটা সংস্কৃত শব্দ হয়। ৰুদ্ৰ মানে ভগৱান শিৱৰ উগ্ৰ ৰূপ, আৰু পদ হৈছে ভৰিৰ। তো সেইটোৰ ওপৰতে এই নামটো দিয়া হৈছে ৰুদ্ৰপথ। বাকী ইয়াৰে পেইণ্টিংখিনি চাওক, ইমান ধুনীয়াকৈ পেইণ্টিং কৰিছে। জয়শ্ৰী মহাকাল, বা ইমান ধুনীয়া পেইণ্টিং কৰিছে। চাৰিওফালে মন্দিৰৰ ইফালেও চালেও পেইণ্টিং, সিফালেও পেইণ্টিং আছে। বহুত ধুনীয়া ধুনীয়া পেইণ্টিং কৰিছে। ইয়াৰে ওচৰৰ লোকেই কৰিছে বোলে জনামতে। তো বহুত ধুনীয়া পেইণ্টিং কৰিছে। তো আহক আমি ইফালে চাওঁ অলপ কি আছে। আমি দেখিলে তলৰ ফালে যাওঁ। তো তলফালে কি আছে, নদী আছে, ব্ৰহ্মপুত্ৰ নদী। আৰু এই তলফালে য'ত অলপ ৰিক্স হৈ যাব বাৰু, তথাপিও এয়া চাওক, ৱাও। এইফালে মানুহ আছে বাৰু, যাব পাৰি। তো মই আপোনালোকক গৈ দেখাম দিয়ক। আৰু এয়া চাওক কি ধুনীয়া ৰাস্তাঘাট। এয়া তলফালে নামি গৈছোঁ আমি, তলফালে চাওক যি ৰাস্তা, ভয় লাগিছে পিছল খাই পৰিম বুলি। তথাপি গৈছোঁ আৰু পিছলি ৰাতি আহিবা। এয়া পূৰা গৈছোঁ আমি তললৈ, চাবা। এয়া চাওক গাইজ, ৱাও। এফালে আমি তলফাল দিব পাৰিলোঁ, কিন্তু আমি অলপ উৎপতীয়া মানুহ না, অলপ ঘূৰি পকি এডভেঞ্চাৰ কৰি আহিলোঁ। একদম পাহাৰ বগাই গান এটা মনত পৰি গ'ল, তাকে আহিলোঁ। এয়া চাওক, এতিয়া কিন্তু ৰাস্তাটো বেয়া হৈ গ'ল নহয়, ইয়াত আটকি গ'লোঁ। যাই কোনফালেদি, এতিয়া আমি ইফালে ইয়াতে এনেকৈ ভৰি দি আৰু এনেকৈ গৈ জঁপিয়াই দিব লাগিব। আহি গ'ল এক দুইকে। ই শ্বৰ্টকাট মাৰি দিলে ভলাই। আৰু এয়া চাওক ভিউটো চাওক, ইয়াৰ ৱাও, সঁচাই ধুনীয়া জেগা। মন্দিৰৰ ভিতৰততো ইয়াতে বোলে শিৱবাৰ ভৰিটো আছে, আপোনালোকক দেখাই আছে। এয়া চাওক, শিৱবাৰ বৰি চিহ্ন বুলি ইয়াতে পূজা কৰা হয়। চাই ইমান ডাঙৰ ভৰিটো চাওক। ভিউটো দেখিছেনে গাইজ, ইমান ধুনীয়া এটা জেগা। আৰু সঁচাই পৰিৱেশটো বহুত ধুনীয়া। সেইফালে পাহাৰ দেখা পাই আছে চাওক, আৰু এই পাহাৰটোৰ নাম হৈছে ঔগুৰি পাহাৰ। এইটোৰ চান্দমাৰিৰে যোৱা এটা ৰাস্তা আছে। তো আপোনালোকক এদিন লৈ যাম। আৰু এতিয়া আহক আমি নদীৰ কাষতে বহি নদীৰ এটা অনুভৱ লওঁ। বহু সময় বহিলোঁ তাতে, মানে বহুতেই ভাল লাগিছে। এটা ৰিলেক্স ফিল হৈছে, মানে একদম শান্ত পৰিৱেশ ন। তো এটা মানে একদম পূৰা ৰিলেক্স ফিল হৈছে। তো তাৰপৰা বহুত টাইম বহি ওলাই আহিলোঁ। আৰু এয়া আহিছোঁ আমি, এইটো পাৰে আহিছোঁ। আৰু ইয়াৰে ফিলটো চাওক আপোনালোকে, মানে নদীৰ পৰা এটা ধুনীয়া চাউণ্ড এটা ওলাই আহিছে। নদীৰ পানীৰ যি চাউণ্ড, নদীৰ এটা চাউণ্ড শুনি পাইছে আপোনালোকে? একদম চাউণ্ড এটা শুনি আছে আপোনালোক, নদীৰ চাউণ্ড এটা শুনিব ৰ'ব। চাউণ্ড এটা শুনক, নদীৰ চাউণ্ড এটা শুনক।
শুনি পাইছে নদী চাউণ্ড কি মজা লাগিছে ভাইবটো ফিলটো লৈ মাই গড তো গাইজ ভিডিঅ'টো ইয়াতে চেছ কৰিছোঁ এনেকুৱা আৰু ভিডিঅ' পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কৰি দিব আৰু আজিলৈ বাই বাই